আপোনালোকক আমি মিডিয়া বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অনুষ্ঠানটো যথেষ্ট ভাল লাগিছে। আমি অসমৰ এনেকুৱা এটা পিছপৰা অঞ্চল আৰু বিশেষকৈ দক্ষিণ মানচেশ্বৰ জিলাৰ সাংস্কৃতিক দিশত আমি ভাবিছিলোঁ যথেষ্ট পিছপৰা, কিন্তু আজি আমি এই পুৰাণদিয়া পঞ্চায়তত আহি যিটো আমি সাংস্কৃতিক পৰিৱেশ পালোঁ, এইটোৱে আমাক যথেষ্ট আপ্লুত কৰিছে আৰু আশা ৰাখিছোঁ আজি আমি ইয়াত বিচাৰক হিচাপে যিখিনি উঠি অহা শিল্পীক দেখিলোঁ, তেখেতসকলৰ প্ৰতিভাখিনিক যদি আমি অলপ আগুৱাই নিব পাৰোঁ, নিশ্চয় ইয়াত অসমত প্ৰতিষ্ঠিত শিল্পী ওলাব বুলি মই আশা কৰিছোঁ। আমি এই যিটো সাংস্কৃতিক মহাসংগ্ৰাম, ইয়াত আমাৰ একক গীতৰ ভিতৰত আছে ৰবীন্দ্ৰ সংগীত, ভূপেন্দ্ৰ সংগীত আৰু জ্যোতি সংগীত, ৰাভা সংগীত, আৰু তাৰ দ্বিতীয়তে ইয়াত নৃত্যৰ ভিতৰত আছে বিশেষকৈ মুখ্যতঃ বিহু নৃত্য আৰু ইথেনিক, অৰ্থাৎ বিভিন্ন জনজাতি নৃত্য পৰিৱেশন কৰিব পাৰিব ইয়াত। আৰু বিশেষকৈ আমাৰ ইয়াত আমি এটা বিষয়ত বেছি গুৰুত্ব দিছিলোঁ, সেইটো হৈছে কি, যিটো গীতত নৃত্য পৰিৱেশন কৰিব সেই জাতিটোৰ যিটো সাজপাৰ, সেই জাতিটোৰ সাজপাৰ পৰিধান কৰিবলৈ আমি শিল্পীসকলক বিশেষভাৱে অনুৰোধ জনাইছিলোঁ। আজি অসম সাংস্কৃতিক সংগ্ৰাম পুৰাণদিয়া জিপিত অনুষ্ঠিত হ'ল। আমাৰ সংগ্ৰামত আমাৰ গাঁও অঞ্চলৰ পিছপৰা অঞ্চল যদিও ল'ৰা ছোৱালীবিলাকে ভাল নৃত্য গান কৈছে আৰু ভৱিষ্যতত